মই এই সংবাদ মাধ্যমৰ জৰিয়তে জনাওঁ যে আমাৰ এই পশ্চিম কলবাৰী নাটকুছি গাঁৱৰ পশ্চিম কলবাৰী চুপাৰ আমাৰ এই ৰাস্তাৰ দুৰৱস্থা, কোনো ৰোগী মেডিকেলৰ ব্যৱস্থা নোহোৱা হৈ গৈছে ৰাস্তাৰ কাৰণে। আজি 2 বছৰ আগতে কেইটামান শিল পৰিছিল, এতিয়ালৈকে কোনো ইয়াৰ সম্পূৰ্ণ মেৰামতি হোৱা নাই। বানপানী হ'লে ইয়াৰ মোৰ অৱস্থা দেখা পাইছে, গোটেইখিনি বানপানীত ভুগি আছে। আমাৰ গোটেইখিনি কোনো ৰিলিফৰ কোনো বস্তু নাই, অলপ কিবা দিয়ে সেইখিনি আমি সন্তুষ্ট হ'ব লাগে ইয়াত। বাকী আমি আৰু এনেকৈ চলি আছোঁ। গোটেই পুখুৰী গ'ল, মাছ গ'ল। ইয়াতে আজিলৈকে মন্ত্ৰী মহোদয় বা যিকোনো বিধায়ক হওক, আমাৰ ভৱেশ কলিতা স্থানীয় বিধায়ক, আমাৰ এতিয়ালৈকে দেখা পোৱাই নাই। আমি ভোটৰ সময়তে আহে, ইয়াই নাই আমাৰ সেই অৱস্থা আপোনালোকে দেখি আছে। এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে জনাওঁ যে আমাৰ এই যিটো পিছপৰা চুবুৰী, যাতে যাতায়াতৰ ব্যৱস্থাটো আমাক মানে সোনকালে সুচল ব্যৱস্থা এটা কৰি দিয়ে, যাতে এম্বুলেঞ্চখন আহি পাব পাৰে আমাৰ ওচৰত, এইখিনি আমি জনাওঁ। বাৰী নাটকুছি গাঁৱৰ পৰা মই মানে অনুৰোধ জনাওঁ যে আমাৰ ৰনেন নাৰ্জাৰী ছাৰদেৱকো অনুৰোধ জনাওঁ, ভৱেশ কলিতা ছাৰকো কওঁ যে আমাৰ ৰাস্তাটো খুবেই মানে দুৰৱস্থাত ভুগি আছোঁ। কাৰণ আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই, স্কুলৰ ল'ৰা ছোৱালীবিলাক যাব নোৱাৰে। তাৰোপৰি বানপানী উঠি আমাৰ পুখুৰী মাছবিলাকো গৈছে আৰু খেতিৰ মাটিবিলাক বহুখিনিয়ে নষ্ট হৈছে। কোনো মানুহে মানে খেতি কৰিব পৰা পৰ্যায়ত নাই, ঘৰ দুৱাৰ উটুৱাই নিছে, ঘৰতো মানে থাকিব নোৱাৰে। মানে অনুৰোধ জনালোঁ। আজি 10-15 দিনেই হ'ল আমি ভুগি থকা। 7 দিন আমি পানীৰ তলতে আছোঁ গোটেইখিনি মানুহে, আৰু ৰেচনৰো ব্যৱস্থা হোৱা নাই। ৰেচন মানে টেঙাজাৰ কলবাৰীত আনিছে, অলপ ৰেচন আনি সাধাৰণ 1 পোৱা মিঠাতেল, আধা কেজি দালি তেনেকৈ বিতৰণ কৰিছে। চাউল 5 কিলো, সেইখিনি দি ৰেচন বুলি কোৱা নাযায়। কাৰণ আজি 7 দিন 8 দিন মানুহখিনি ইমান দুৰৱস্থাত ভুগি আছে। গতিকে নাটকুছি বুলি কোৱা ল'লে আমাৰ কলবাৰী চুপাটো বহুখিনিয়ে পিছ পৰি আছে। গতিকে ৰেচনখিনিৰো ভাল ব্যৱস্থা হোৱা নাই। সকলোৰে খোৱা পানীৰ অৱস্থা মানে একেবাৰে বেয়া। পানী মানে ফিল্টাৰবিলাক পানীৰ তলত ডুবি আছে, বহুত অসুবিধা। গতিকে এইখিনি ব্যৱস্থা যাতে সোনকালে কৰে আৰু তাৰ কাৰণে মই অনুৰোধ জনালোঁ। মণ্ডল আহিছিলে, মণ্ডলে আহি কেনে আমাৰ ইয়াতে ভিজিট কৰি গৈছে। আশ্ৰম হৈ যাব নোৱাৰে, বান্ধ চাবৰ কাৰণে এতিয়া ইফালেদি গৈ আছে। ৰখিছে, ৰখাৰ পিছত কয় যে কৰি দিম, কিন্তু কৰিম বুলি মানে কামবিলাক পৰি থাকে, একো কামে আগ নাবাঢ়ে। ৰাস্তাটোৰ কাৰণেতো বহুত লগা গৈছে, যি নেকি মানে ল'ৰা ছোৱালীখিনি যাবই নোৱাৰে, চাইকেল লৈ পৰি যায়। বেলেগ নহ'লেও সাধাৰণভাৱে এইকেইদিন চলাৰ কাৰণে আমাক চেনগেভেলৰ ব্যৱস্থা কৰিব লাগে।